নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰূপম ব্লগছ ইউটিউব চেনেললৈ। মই আছোঁ এতিয়া যোৰহাটৰ বৰুৱা চাৰিআলিত আৰু ৰাতিপুৱা এতিয়া বাজিছে 5টা বজাত মই এতিয়া মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ আৰু ইয়াৰ পৰিৱেশটো একদম ধুনীয়া, কুঁৱলী, ধুনীয়াকৈ কাপোৰ টুপি চুপি লগাই কৰি লৈছোঁ। অলপ ফুৰিম, কি আছে ময়ো চাম, আপোনালোককো দেখুৱাম। তেন্তে ব'লক ভিডিঅ'টো আমি যোৰহাটৰ পৰা আৰম্ভ কৰোঁ। এতিয়া আহি মই পাই গ'লোহি যোৰহাটৰ যিটো প্লেনেটেৰিয়াম, তাৰ মই ফ্ৰণ্টত আছোঁ। আৰু ইয়াৰ ৰাস্তা ঘাটবিলাক বহুত ডাঙৰ, চাৰিওফালে মানে খোজ কাটল কাঢ়িবলৈ ভাল। আৰু ইয়াত বহুখিনি মানে বয়সস্থ মানুহে ইয়াত কি কৰে, ৰাতিপুৱা হোৱাৰ লগে লগে চাইক্লিং কৰে আৰু খোজ কাঢ়ে দেখিছোঁ মই, আৰু বহুত কেইজনক লগ পাইছোঁ এতিয়া বাটত যাওঁতে। আৰু চাৰ্কেট হাউচৰ ৰেচিডেণ্টৰ ফ্ৰণ্টতে এইটো SP ৰেচিডেঞ্চ আছে। আৰু ইয়াৰ চাৰ্কেট হাউচৰ কাষতে এক্সিকিউটিভ অফিচাৰৰ অফিচো আছে লগতে। আৰু ইয়াৰ পৰাই আমাৰ যাত্ৰাটো আৰম্ভ কৰি আছোঁ JB কলেজলৈ। আৰু খোজকাঢ়ি গৈ থাকোঁতে মই পাৰ্কত এটা বস্তু দেখা পালোঁ, প্লেনখন ধুনীয়াকৈ বনাই থৈ দিছে। আৰু ইয়াৰ যিটো পাৰ্কখনৰ ভিতৰত এতিয়া সোমাব দিয়া নহ'ব, কাৰণ মই বহুত সোনকালে আহিছোঁ। পাৰ্ক চাগৈ নিশ্চয় দেৰিকৈ খুলি দিয়ে। আৰু এতিয়া আহি মই JB কলেজৰ ফ্ৰণ্টত আছোঁ। এইখন JB কলেজ আৰু বাহিৰৰ কেম্পাছ। আৰু এইখন কলেজতে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ, জুবিন গাৰ্গকে আদি কৰি বহুত ব্যক্তিয়ে পঢ়ি পালে। ইয়াতে পঢ়িছিলে JB কলেজ যোৰহাট। আৰু ইয়াৰ বাহিৰৰ বেৰবিলাকত এটা ধুনীয়া, যিসকল বিশেষ ব্যক্তি, মিত্ৰদেৱ মহন্ত, চন্দ্ৰধৰ বৰুৱাকে আদি কৰি তেওঁলোকৰ প্ৰতিমূৰ্তি ইয়াত অংকন কৰিছে। আৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকে আদি কৰি কৃষ্ণকান্ত সন্দিকৈ, এনেকৈ বহুত বিখ্যাত লোকৰ প্ৰতিমূৰ্তি এইফালে আছে। কলেজ চালোঁ, চাই মেলি এতিয়া অলপ ৱাকিং কৰি আছোঁ। আৰু বিশেষকৈ ইয়াত যোৰহাটত সঁচাই আহি পেলাই বহুত ভাল লাগিলে, ইয়াৰ যিটো পৰিৱেশ আৰু ইয়াৰ মানুহখিনি। আৰু এটা আৰু এটা বস্তু দেখা পাব, এতিয়া পাৰবিলাক চাওক, পাৰবিলাক এনেকৈ ৰাতিপুৱা হোৱাৰ লগে লগে নিজে ৰাস্তাটোত ভিৰ কৰি তোলেহি। আৰু এইফালে এইটো কোৰ্ট হয়, ডিষ্ট্ৰিক্ট কোৰ্ট যোৰহাটৰ। আৰু আমি এতিয়া চিধা যামগৈ বৰুৱা চাৰিআলিলৈ। মই এখন নতুন চহৰ যোৰহাট আহি পেলাই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিলোঁ, নতুন বস্তুৰ লগত চিনাকি হ'লেও ভাল লাগিলে। আৰু পৰৱৰ্তী সময়ত এনেকুৱা নতুন ভিডিঅ' চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।